हेलो फ्रेंड आजिर भिडिओत आमी एटा नेवता किताबत की बस्तु आछे सेई विषय आमी आलोचना करिम। तेनेहले आहा आमी भिडिओखन आरम्भ करूँ। एखन किताबत की बस्तु आछे आर की मूल मूल कथा आछे तार विषय तुमालोকক एतिया देखाम। तेनेहले आहा आमी प्रथমৰ পৰা भिडिओखन आरम्भ करूँ। प्रथमे দিয়া আছে शिशु धारणा। এতিয়া আমি प्रथम पेजत দিয়া আছে যে সংখ্যা লিখা আৰু পঢ়া। ইয়াত 1 আৰু 1ৰ সংখ্যা দিয়া আছে। এনে ধৰণে ইয়াত বাক্যবত দিয়া আছে। ইয়াত সংখ্যাৰ হিসাব দিয়া আছে আর ইয়াত আখৰৰ হিসাব দিয়া আছে যে সংখ্যা আমি কেনেকৈ পঢ়িব পাৰি আৰু লিখিব পাৰি। তাৰ পিছত আহিছে যে ইয়াত এটাকৈ ছবি দিয়া আছে আর ইয়াত কিটা সংখ্যা দিয়া আছে যে এটা সিংহ এক এনে ভাবে দিয়া আছে। তাৰ পিছত আহিল ইয়াত একক দশক শতকৰ পৰিচয়। কাৰণ আমি কিছুমান সংখ্যা হিসাব কৰিবলৈ গ'লে একক দশক শতক হাজাৰ এনেকৈ হিসাব কৰিব লাগে। ইয়াত সংখ্যাবোৰ দিয়া আছে। পাছত ইয়াত সংখ্যা আছে আৰু ইয়াত কিছুমান আখৰিক সংখ্যা আছে। ইয়াত সংখ্যাৰ হিসাব আৰু আখৰৰ হিসাব। পাছত ইয়াত 1ৰ পৰা 100 লৈকে সংখ্যাবোৰ দিয়া আছে। তাৰ পিছত আহিল ইয়াত যোগৰ হিসাব। কাৰণ এটা নেটাত আমি যোগ গণিত কেনেকৈ কৰিব লাগে তাৰ হিসাবত ইয়াত দিয়া আছে। তাৰ পিছত এতিয়া আহিব বিয়োগৰ হিসাব। কাৰণ আমি বিয়োগ গণিত কৰিবলৈ হলে কি ধৰণে কৰিব লাগে ইয়াত প্ৰথম হিসাবত দিয়া আছে যে আমি প্ৰথম শ্ৰেণীত কেনেকৈ কৰিব লাগে। পিছত আহিল পূৰণ। আমি পূৰণৰ নেওতা ইয়াত আছে। কাৰণ আমি যদি পূৰণৰ গণিত কৰিবলৈ হলে আমি ইয়াত পূৰণৰ নেওতা প্ৰথমে শিকিব লাগিব। বহুত ইয়াত পূৰণৰ নেওতা দিয়া আছে 20-25ৰ ঘৰলৈকে। পিছত ইয়াত আহিল যে পইচাৰ হিসাবত যে 1 পইচাত কিমান টকা এনেকুৱা হিসাবত দিয়া আছে যে 100 পইচায় 1 টকা। আর ইয়াত তলত কিছুমান ডায়লগ দিয়া আছে। আৰু ইয়াত দিয়া আছে কিছুমান পইচাৰ চিন। কাৰণ কিছুমান ল'ৰা ছোৱালী নাজানে যে কোনখন পইচা কিমান টকা। ইয়াত দিয়া আছে 1 পইচা 2 পইচা এনে ভাবে দিয়া আছে কিছুমান। আৰু ইয়াত তলত দিয়া আছে যে 1 টকাত 100 পইচা হ'ব লাগিব আৰু 1 আধালি 50 পইচা আৰু 1 সিকি 25 পইচা। আর ইয়াত আহিল দশমিকৰ গণিত নাইবা মেট্রিক ওজন। কাৰণ আমি ওজনৰ হিসাবত ইয়াত দিয়া আছে যে আমি জকমাকৰ হিসাব আমি কিমান চনত আৰম্ভ হয় 1948 চনৰ 1 এপ্ৰিলৰ পৰা ভাৰত চৰকাৰে জকমাকৰ হিসাব নতুন আইন প্ৰণয়ন কৰে অৰ্থাৎ আৰম্ভ কৰে। পিছত ইয়াত আহিল যে ওজনৰ আৰ্য 10 মিলিগ্ৰামত 1 সেন্টিগ্ৰাম 10 সেন্টিগ্ৰামত 1 ডেসিগ্ৰাম 10 ডেসিগ্ৰামত 1 গ্ৰাম 10 গ্ৰামত 1 ডেকাগ্ৰাম 10 ডেকাগ্ৰামত 1 হেক্টগ্ৰাম 10 হেক্টগ্ৰামত 1 কিলোগ্ৰাম 10 কিলোগ্ৰামত 1 মিলিগ্ৰাম 10 মিলিগ্ৰামত 1 কুইণ্টেল 10 কুইণ্টেলত 1 মেট্ৰিক টন। আর ইয়াত তলত ওজনৰ হিসাব দিয়া আছে মেট্ৰিক টনৰ পদ্ধতিৰ মতে কিছুমান আমি দিয়া আছে। আর ইয়াত কিছুমান আমি স্কেলৰ হিসাবত দিয়া আছে যে সেন্টিমিটাৰ মিটাৰ এনে হিসাববোৰ আমি কেনেকৈ কৰিব লাগে। আর ইয়াত দিয়া আছে বস্তুৰ ওজন 10 মিলিলিটাৰত 1 সেন্টিলিটাৰ আৰু 10 সেন্টিলিটাৰত 1 ডেসিলিটাৰ এনেভাবে আমি কিছুমান লিটাৰ হিসাবত দিয়া আছে। তাৰ পিছত আহিল যে আমাৰ মিলিলিটাৰ লিটাৰ। পিছত আহিল এতিয়া স্কেলৰ হিসাব। স্কেলৰ হিসাব তোমালোকক এতিয়া দেখাম যে 1 কিলোমিটাৰত 1000 মিটাৰ। এইখন হৈছে মূল কথা। আর ইয়াত কিছুমান কাগজৰ গণনা দিয়া আছে যে আমি কিছুমান লিখা বহিবৰ কিনো তাত আমাৰ কাগজৰ হিসাব আসলতে জানিব লাগে। এতিয়া আমি কাগজৰ হিসাবত আৰম্ভ কৰোঁ যে 24 তাৱত কিমান থাকে 1 দিস্তা। 1 দিস্তা আমি বহি কিনো তাত কিমান থাকে 24 তাও। আৰু 1 ৰিমত কিমান থাকে 20 দিস্তা
আৰু 10 ৰিমত কিমান থাকে 1 বেল আৰু বস্তুৰ গণনা আমি বস্তুৰ গণনা কেনেকৈ কৰোঁ যে 1 জৰত কিমানটা 2টা থাকে আৰু 1 ঘণ্টাত কিমানটা থাকে 4টা 1 কুৰিত কিমান থাকে 20 ঘণ্টা আৰু 1 পনত কিমান থাকে 20 ঘণ্টাই আৰু 1 কাউনত কিমান থাকে 20 পনে 20 পনে 1 কাউন আৰু আমি দেশীয় কিছুমান হনৰ ৰূপৰ আৰু ওজনৰ হিচাপত আমি এতিয়া যদি জানো ইয়াত এনেভাৱে দিয়া আছে ইমান পৰাটো সম্ভৱ নহয় কাৰণ আমাৰ শৰ্ট ভিডিও বনাব লাগিব আৰু ইয়াত পানৰ হিচাপ দিয়া আছে পানৰ হিচাপ 1 জৰত কিমান 2 খিলা এনেভাৱে দিয়া আছে আৰু ইয়াত দিয়া আছে ইংৰাজী সময়ৰ হিচাপ আমি ইংৰাজী সময়ৰ হিচাপ কেনেকৈ কৰিব লাগে ইয়াত দিয়া আছে আৰু ইয়াত আহিল যে ভাৰতীয় সময়ৰ হিচাপ ভাৰতৰ সময়ৰ হিচাপক যদি আমি কৰিব হয় তেনেহলে এনেকুৱাভাৱে কৰিব লাগিব আৰু ইয়াত আছে 12ৰ নাম ইংৰাজীত অসমীয়াত ইয়াত আহিল মাহৰ নাম অসমীয়াত আৰু মাহৰ নাম ইংৰাজীত আৰু ইয়াত আছে হিন্দীত কিছুমান আমি সংখ্যাৰ হিচাপ কেনেকৈ কৰিব লাগে 1 2 3 এইভাৱে আৰু ইয়াত আহিল ৰোমান সংখ্যা আমি ৰোমান সংখ্যাত কিছুমান ক্লাজত আমি লিখো যে ৰোমান সংখ্যা আমি কোন ক্লাজত পঢ়ো ইয়াত থাকিছে ইয়াত আহিল ইংৰাজী নেওতা আমি ইংৰাজীত সংখ্যাবোৰ কেনেকৈ হিচাপ কৰো 1 2 3 4 এনেভাৱে ইয়াত দি আছে আৰু ইয়াত আহিল ৰাষ্ট্ৰীয় সংগীত আমি ৰাষ্ট্ৰীয় সংগীতটো তোমালোকে জানাই আৰু এইখন কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰ পিছত আহিল যে জাতীয় সংগীতটো তোমালোকে জানাই ও মোৰ আপোনা দেশ এইখন কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু এইখন হৈছে এটা নেওতাত মূল কথা কাৰণ এটা নেওতাত কি বস্তু থাকে ইয়াত আমি তোমালোকক কমপ্লিট ভাৱে দেখাই দিছো